নমস্কাৰ বন্ধুসকল, এতিয়া মই আছোঁ ৰহাত মোৰ মাৰ ঘৰত। এতিয়া মই যাব ওলাইছোঁ, মা দাদা আৰু মই তিনিওটা। ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ শিক্ষয়িত্ৰী বীণা বাইদেউ, তেওঁৰ গাটো অলপ অসুস্থ, তাকে আমি তিনিওৱে খবৰ এটা লৈ আহোঁ। তেন্তে ব'লক দেখুৱাম আপোনালোকক। আমাৰ মৰমৰ বীণা বাইদেউ, আজি মই খবৰ ল'ব আহিলোঁ। তেওঁৰ ভৰি দুইখন বিকল হৈছে, আপোনালোকে কিবা এটা সহায় কৰিব, ভাল লাগিব। বিশেষকৈ ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মই জনাইছোঁ, তেওঁক অকণমান হ'লেও সহায় কৰক আপোনালোকে। সেই সহায় হয়তো বীণা বাইদেউৰ জীৱনটো, তেওঁ জীয়াই থকা জীৱনটো অলপ সাৰ্থক হ'ব। আপোনালোকে অলপমান সহায় কৰক। বহুত মৰম কৰিছিলে তেওঁ আমাক। ভাগ্য কপাল, ৰাইজৰ আশীৰ্বাদ পালে মই হয়তো সুস্থ হৈ উঠিম বুলি ময়ো আশা কৰি আছোঁ। ৰাইজৰ সহায় সহানুভূতি আশীৰ্বাদে মোৰ শিৰৰ ধাৰ্য বুলি ভাবিছোঁ। আৰু এইগৰাকী বীণা দাস, এখেত বৰ্তমান এতিয়া ৰহা মোলাংকাটা বুলি গাঁও এখনত আছে। তেখেত বৰ অসুস্থ। মোৰ এই ল'ৰা ছোৱালীকেইটা সৰুতে তেখেতৰ স্কুলতে আমি দিছিলোঁ। তেখেতে বহুত মৰম চেনেহেৰে পঢ়া শিক্ষা দীক্ষা তেওঁলোকে দিছিলে। তেখেতক এতিয়াও আমি মৰম চেনেহ এৰিব পৰা নাই। তেখেত বৰ্তমান খুব অসুস্থ। সেই অসুস্থৰ কাৰণে তেখেতক এষাৰি মাত লগাব আহিছোঁ। আমি যেনেকৈ ধৰি লওক আজি এনেকৈ দেখা দিবলৈ পাৰিছোঁ, ঠিক তেনেকৈ আৰু হয়তো বহুত তেখেতে শিক্ষা দিয়া ল'ৰা ছোৱালী হয়তো বহুত আছে। গতিকে খন্তেক সময় উলিয়াই এদিন তেখেতক যাতে কিবা সহায় আগবঢ়োৱা চলতে এপাক দেখা দিবলৈ যাতে পাহৰি নাযায়, এয়ে মোৰ অনুৰোধ। তেওঁ বীণা বাইদেউ ওৰফে চম্পাৱতী দাস, তেওঁৰ ওচৰৰ পৰা বৰ্তমান আহিলোঁ। এইখিনিতে কওঁ, তেওঁৰ দুইখন ভৰি বিকল হৈছে। এটকাত পাৰিলে লাখ টকাও হ'ব পাৰে। যিমানখিনি আপোনালোকৰ সুবিধা অনুযায়ী পাৰে অলপ হ'লেও সহায় কৰক। তেওঁ আমাৰ আদৰ্শ স্কুলৰ বহুত ভাল শিক্ষয়িত্ৰী আছিল, মানে এতিয়াও আছে। তেওঁ অলপমান খঙাল আছিল। আমি আগতে স্কুলত তেওঁৰ ক্লাছ অহাৰ লগে লগে তেওঁ যে ক্লাছ আছে বুলি ক'লে আমি চব যিটো ক্লাছ হুলস্থুল কৰি থাকে, তেওঁ অহাৰ লগে লগে ক্লাছৰুম একদম ঠাণ্ডা পৰি যায়। তেওঁ অলপ খঙাল আছিল, তেন্তে তেওঁ ভয় খাইছিল। তেওঁ সেই ভয়টোৱে হয়তো ছাত্ৰ ছাত্ৰীসকলক সহায় হৈছিল শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ। যদিও খঙাল হিচাপে তেওঁ ছাত্ৰ ছাত্ৰীসকলক গালি পাৰিছিল বা ক্লাছত হুলস্থুল কৰাৰ কাৰণে গালি পাৰিছিল, কিন্তু তেওঁৰ অন্তৰখন বহুত চাফা, তেওঁ বহুত মৰমীয়াল হয়। সেয়ে মই সমূহ ছাত্ৰ ছাত্ৰী ৰহাৰ আদৰ্শ শিশু বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আহ্বান জনাইছোঁ, তেওঁলোকে অলপমান সহায় আৰু সহায়ৰ লগতে অকল সহায় নহয়, তেওঁ কেনেকৈ আছে, কি কৰিছে, কি খাইছে, তেওঁ কামৰ পৰা বিৰতি ৰাখি অলপ সময় উলিয়াই তেওঁৰ ওচৰলৈ যাব, মাত লগাই আহিব, খবৰটো ল'ব। ভৰি দুইখনৰ ট্ৰিটমেণ্টৰ কাৰণে লাগে প্ৰায় 4 লাখমান টকা প্ৰয়োজন আছে। আপোনালোকে অলপমান সহায় কৰিব। মই তলত ডেছক্ৰিপশ্যন বক্সত একাউণ্ট নাম্বাৰ আৰু IFC কোড মই দি দিছোঁ, লগতে কণ্টেক্ট নাম্বাৰো দিছোঁ। আপোনালোকে প্লিজ অলপ সহায় কৰিব। আৰু এইটো নাভাবিব যে মই এইটো ভিউৱাৰ্ছ বঢ়াবলৈ কাৰণে ভিডিঅ' কৰিছোঁ, সেইটো নহয়। মই বীণা বাইদেউ মৰম চেনেহৰ আদৰ শ্ৰদ্ধাৰ কাৰণে তেওঁৰ ওচৰলৈ গৈছোঁ, খবৰ লৈছোঁ। লগতে আপোনালোক সকলোকে জনাইছোঁ যাতে অলপ সহায় কৰে। এই ভিডিঅ'টোৱে তেওঁৰ অলপমান সহায় হয়। লগতে ভিডিঅ'টো ৰহাৰ যিসকল লোকে শ্বেয়াৰ কৰিছে, প্লিজ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। আৰু ময়ো যিমান পাৰোঁ মই তেওঁক সহায় কৰিবলৈ চেষ্টা কৰিছোঁ, লগতে আগলৈও তেওঁক মই সহায় কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ বাই বাই।